नो ममता नो रेस পিছত হাতটো আহে না We want Mumtapur. We want Mumtapur. We want ST. No ST, no race. No ST, no race. No Mumta, no race. Jiban Singh Zindabad. Jiban Singh Zindabad. Airport Zindabad. Airport Zindabad. Mumtapur lagi boy. Mumtapur lagi boy. Mumtapur United. No Mumta, no race. No Mumta, no race. No ST, no race. No ST, no race. No Mumta, no race. No Mumta, no race. No ST, no race. We want Mumtapur. We want Mumtapur. We want Mumtapur. No Mumta, no race. No Mumta, no race. No ST, no race. No ST, no race. আমার দাবি মানিবই লাগিব। আমার দাবি মানিবই লাগিব। We want ST. ডিভিডি সমদলৰ কাৰ্যসূচী লৈছোঁ সমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা। আমাৰ দাবী হ'ল KLOৰ চেয়াৰমেন জীৱন সিংহ মহাশয় আৰু KLOKNৰ অধ্যক্ষ DL কোচ মহাশয় তেওঁলোকক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি মাতি আনিছে আলোচনাৰ কাৰণে, কিন্তু আলোচনা যদিও 6 বাৰ হৈছে আলোচনা সফল হোৱা নাই, লেহেমীয়া গতিত চলি আছে। গতিকে আলোচনাখিনি খুব কম সময়ৰ ভিতৰত যাতে আলোচনা কৰি চুক্তিত স্বাক্ষৰ কৰে আৰু আমাৰ দাবীখিনি যাতে মানি লয়। আমাৰ দাবী হ'ল কমতাপুৰ ৰাজ্যখন গঠন কৰিব লাগে, আমাৰ জনজাতিকৰণৰ মৰ্যাদা দিব লাগে, আমাৰ কমতাপুৰ ভাষাক স্বীকৃতি দিব লাগে আৰু KLOৰ যিসকল সদস্য আছে তেওঁলোকৰ ওপৰত যিখিনি গোচৰ আছে গোচৰখিনি উঠাই ল'ব লাগে আৰু যিসকল KLOই আন্দোলন কৰি শ্বহীদ হৈছে তেওঁলোকৰ পৰিয়ালক মৰ্যাদা দিব লাগে, ন্যায় দিব লাগে আৰু যিসকল কেডাৰ আমাৰ আছে KLOৰ তেওঁলোকক সংস্থাপন দিব লাগে। আৰু আমাৰ আৰু এজন KLO নেতা কলকাতাত আবদ্ধ হৈ আছে, মমতা চৰকাৰে তেওঁক আবদ্ধ কৰি ৰাখিছে, তেওঁকো আমি মোকলাই দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। ধন্যবাদ। এখেতে কওক। ৰাজনৈতিক আলোচনাৰ জৰিয়তে আমাৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এষ্টিকৰণ আৰু আমাৰ কোচ ৰাজবংশী যিটো কমতাপুৰী ভাষা এই ভাষাটাক 8ম অনুসূচিত অন্তৰ্ভুক্তকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ কাৰণে ভাৰত চৰকাৰে আমাৰ KLO চেয়াৰমেন মানী জীৱন সিংহ মহাশয় আৰু KLOKNৰ অধ্যক্ষ মানী DL কোচ মহাশয়ৰ আমাৰ ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনিছে আৰু ইতিমধ্যে আমাৰ জীৱন সিংহ মহাশয়ৰ নেতৃত্বত সাতলানি আলোচনা সম্পূৰ্ণ হৈছে। কিন্তু আমি KSDC আমি বিচাৰোঁ
যে আমাৰ অতি সোনকালে আমাৰ এই কমতাপুৰ ৰাজ্যৰ পুনৰ্গঠন, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এছটিকৰণ আৰু আমাৰ কমতাপুৰী ভাষা আমাৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্তকৰণ, এইকেইটা দাবী যাতে অতি সোনকালে আমাৰ এই ভাৰত চৰকাৰে সম্পূৰ্ণ কৰে। আৰু লগতে আমি ভাৰত চৰকাৰক সকীয়াই দিছোঁ, তেখেতসকলে যদি অতি সোনকালে আমাৰ 3টা দাবী পূৰণ নকৰে তেনেহ'লে অসম আৰু নৰ্থ বেংগল আৰু বিহাৰ সমস্ত কমতাবাসী ৰাইজৰ একত্ৰিত কৰি আমি বৃহত্তৰ এক গণসংগ্ৰাম আৰম্ভ কৰিম আৰু আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিবলৈ সক্ষম হ'ম। এইখিনিয়ে, ধন্যবাদ।